হাই হেল্ল' ফ্ৰেণ্ডছ, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ। মোৰ পিছফালে লিখিছে এখন তিনিচুকীয়া মেডিকেল কলেজ। এখন অপেনিং হৈ গ'ল। OPD যিটো প্ৰাথমিক ৰোগী চিকিৎসা কৰা হয়, সেই কাউণ্টাৰটো মুকলি কৰিলে এই নৱেম্বৰ মাহতে মুকলি কৰি দিলে। তো এতিয়া প্ৰায় ইয়াৰ 80% কাম কমপ্লিট হৈ গ'ল। তো ভালকৈ দেখাই দিছোঁ মই আপোনালোকক। 80% কাম কমপ্লিট হৈ গ'ল। এতিয়া প্ৰায় 20% মান কাম ইয়াত আছে আৰু বাকী। ওচৰত এখন পলিটেকনিক এখন আছে, পলিটেকনিক কলেজ। আৰু ভিতৰলৈ সোমাবলৈ হয়তো পাৰ্মিশ্যন নিদিব আমাক। ভিতৰত ভিডিঅ' কৰা এলাও নাই, কাৰণ কাম চলি আছে। তো তিনিচুকীয়াবাসীৰ বাবে এইটো খুব ভাল কথা যে ওচৰতে এখন মেডিকেল কলেজ পাব। এইখন হোৱাৰ আগতে ডিব্ৰুগড় মেডিকেল কলেজলৈ যাব লগা হৈছিলে, পঢ়িবলৈ হওক বা পেচেণ্ট দেখাবলৈ, ৰোগী দেখাবলৈ। ৰাতিপুৱাই সোনকালে যাব লাগে। তো এইখন হোৱাৰ পিছত অলপ চমু হ'ব, অলপ ওচৰতে হ'ব। তিনিচুকীয়াবাসীৰ বাবে খুব ভাল কথা এইটো। অহা বছৰ 2024 হয়তো সম্পূৰ্ণ হৈ যাব। যিহেতু 20% কাম আছে, 20% কাম আৰু এইকেইদিন বাৰিষা দিন নহয়, ঠাণ্ডা দিনত এইবোৰ কাম অলপ সোনকালে হয়। তো এইখন দেখিছে মেডিকেল কলেজৰ এইটো ৱাল, বাউণ্ডেৰী ৱাল, যিটো মোৰ পিছফালে। তাৰপিছত সেইটো এটা ডিপাৰ্টমেণ্ট, কিবা ডিপাৰ্টমেণ্ট হয় সেইটো। ভিতৰলৈ যাবই নিদিয়ে। তো দূৰৰ পৰাই দেখাই আছোঁ যিমান পাৰোঁ আপোনালোকক। এই ৱালৰ কাষে কাষে গৈ আছোঁ, ভাবিছোঁ যদি ক'ৰবাত সুবিধা পাওঁ কৰিম বুলি। কিন্তু ইয়াত OPD যিটো আউট পেচেণ্ট ডিপাৰ্টমেণ্ট, সেইটো অপেনিং হৈ গ'ল। ইয়াত নৱেম্বৰ মাহতে অপেনিং হৈ গ'ল। যদি কোনো ৰোগীয়ে ইয়াত দেখাব বিচাৰে তো ইয়ালৈ আহি দেখাব পাৰে। যদি মেজৰ কিবা হেৰি থাকে তেতিয়াহ'লেতো আপোনাৰ তিনিচুকীয়ালৈ ৰেফাৰ কৰি দিয়ে, তিনিচুকীয়া মেডিকেল কলেজলৈ। সৰু সুৰা অসুখ বা কিবা দেখাব বিচাৰে ইয়ালৈ আহি দেখাব পাৰিব। দেওবাৰে বন্ধ থাকে বুলি কয়, দেওবাৰে আৰু আপোনাৰ যিটো চৰকাৰী হলিডে থাকে তেতিয়া বন্ধ থাকে। বাকী কেইটা বাৰত খোলা থাকে। যিহেতু আজি চৰকাৰী বন্ধ, তো আজি বন্ধ আছে। আউট পেচেণ্ট ডিপাৰ্টমেণ্টটো বন্ধ আছে, আজি ৰোগী চোৱা হোৱা নাই। আৰু এইটো দেখিছে, এইটো তিনিচুকীয়া মেডিকেল কলেজলৈ সোমাই অহা ৰাস্তাটো। এইটো ৰাস্তা দি সোমাই আহি আপোনালোকে এইফালে গৈ সেইফালে সেইখন মেইন গেট দুখন, এখন হয়তো এণ্ট্ৰি, এখন হয়তো এক্সিট। এয়া চাওক, ষ্ট্ৰীট লাইট লগাই দিছে। এফালে সোমাব পাৰিব, এফালে ওলাব পাৰিব। আৰু কাষৰ ৰেলিং দিছে মানে কাষতে ফুটপাথ, এইবোৰ মানুহ খোজকাঢ়ি আহিব পাৰিব। ইয়াত এক্সিডেণ্ট হোৱা মানে চান্সটো কম মানে এইটো ধুনীয়াকৈ ছেপাৰেট কৰি দিছে। এইটো ডিব্ৰুগড় মেডিকেল কলেজতকৈ অলপ ভাল লাগিছে ৰাস্তাটো। এইটো মেইন ৰাস্তাৰ পৰাই তেনেকুৱা হ'ব, মেইন হাইৱেৰ পৰাই মানে এই বস্তুটো 200 মিটাৰমান এনেকুৱা ধুনীয়া হ'ব মানে ৰাস্তাটো। এইটো মেইন হাইৱেৰ পৰা এনেকুৱা হৈ আহিব, এফালেও ৰেলিং, খুব ধুনীয়া লাগিছে। এইটো যেতিয়া কমপ্লিট হৈ যাব তেতিয়া আৰু ধুনীয়া লাগিব। এইবোৰ মাজত এইবোৰত হয়তো ফুল বা গছ, কিবা ধুনীয়া গছ ৰুব চাগে। তো লাইট চাইট লগোৱা হোৱা নাই এতিয়ালৈকে, এইবোৰ প'ষ্টবোৰ লগাই থৈ দিছে। তো ধুনীয়া এটা পৰিৱেশ। কাষত এখন পলিটেকনিক কলেজ, ইয়াত বহুত দূৰৰ পৰা ল'ৰা ছোৱালী পঢ়িবলৈ আহে। আৰু সেইখন দেখিছে, এইখন মেডিকেল কলেজখন। এইবোৰ বহুত কিবাকিবি ডিপাৰ্টমেণ্ট, কোনটো কি ডিপাৰ্টমেণ্ট ক'ব নোৱাৰিম এতিয়া। আপোনালোকক দেখুৱাম বুলি ভিডিঅ'টো মানে যিমান নোৱাৰোঁ, কিন্তু এতিয়া যি হ'ল ভিতৰখিনি প্ৰায় দেখুৱাবই নোৱাৰিলোঁ। তো বাহিৰে কথাখিনি কৈ কিনে গুচি যাব লগা হৈছে। তো বেয়া লাগিছে এইটো। তো হ'লেও মোৰ ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু মই যদি কিবা জনাবলৈ থাকি গ'ল তেতিয়াহ'লে কমেণ্টত লিখি জনাব। আৰু এটা কথা, ইয়াত এই নৱেম্বৰ মাহৰ পৰা ইয়াত OPD ডিপাৰ্টমেণ্ট, যিটো আউট পেচেণ্ট ডিপাৰ্টমেণ্ট, যিটো বহিৰোগ বিভাগ, সেই বিভাগটো খুলি দিলে। ইয়াত চৰকাৰী বন্ধ আৰু দেওবাৰ বাদ দি বাকীকেইটা বাৰত ইয়াত পেচেণ্ট চায়, ৰোগী চায়। আৰু ইয়াত ৰাতিপুৱা 8টা বজাৰ পৰা গধূলি প্ৰায় 4টামান বজালৈকে ইয়াত যদি আপোনালোকৰ কিবা সৰু সুৰা বেমাৰ আজাৰ থাকে তেতিয়াহ'লে ইয়াত আহি দেখুৱাব পাৰিব। তো এইখিনিয়ে আছিলে মোৰ ভিডিঅ'টোত।
আপোনালোকে যদি চেনেলটো নতুনকৈ আহিছে বা নতুনকৈ চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি থ'ব এনেকুৱা নতুন নতুন আপডেট পাবলৈ। ধন্যবাদ বন্ধু বান্ধৱীসকল।